মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো মই মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো ক্লাছ 10ৰ social scienceৰ ইতিহাস কিতাপখনৰ সেকেন্ড চেপ্টাৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ যিখিনি MCQ কুৱেশ্যন আছে তাৰ ওপৰত ক'বলৈ গৈ আছে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিবা আৰু চেনেলটো যদি নতুন হয় তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি তাত থকা অল নটিফিকেশ্যনটো ক্লিক কৰি দিবা যাতে মই দিয়া ভিডিঅ'বোৰ সৰ্বপ্ৰথমে তোমালোকে পোৱা। কুৱেশ্যন নম্বৰ 1 কোন চনৰ কোন তাৰিখে ভাৰত স্বাধীন হৈছিল? অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে 1947 চনৰ 15 আগষ্ট। 2 নম্বৰ প্ৰশ্ন মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হৈছে 1948 চনৰ 30 জানুৱাৰীত। 3 নম্বৰ প্ৰশ্ন ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1946 চনৰ মাৰ্চ মাহত। 4 নম্বৰ প্ৰশ্ন মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1869 চনৰ 2 অক্টোবৰ তাৰিখে। 5 নম্বৰ প্ৰশ্ন মহাত্মা গান্ধীৰ জন্মস্থান ক'ত? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত। 6 নম্বৰ প্ৰশ্ন সত্যাগ্ৰহ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব দক্ষিণ আফ্ৰিকাত। 7 নম্বৰ প্ৰশ্ন ব্ৰিটিছ চৰকাৰে নাইটহুড উপাধি কাক প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। 8 নম্বৰ প্ৰশ্ন কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব মৌলানা শৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত। 9 নম্বৰ প্ৰশ্ন চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1922 চনৰ 5 ফেব্ৰুৱাৰী। 10 নম্বৰ প্ৰশ্ন সত্যাগ্ৰহ বা অহিংসাৰ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1919 চনত। 11 নম্বৰ প্ৰশ্ন জালিৱানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1919 চনৰ 13 এপ্ৰিলত। 12 নম্বৰ প্ৰশ্ন সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 385 কিলোমিটাৰ। 13 নম্বৰ প্ৰশ্ন কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ভাৰতীয় আন্দোলনৰ সময়ত। 14 নম্বৰ প্ৰশ্ন সীমান্ত গান্ধী নামে কাক জনা যায়? এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয়, তো তোমালোকে চাই ৰাখিবা। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামেৰে জনা যায়। 15 নম্বৰ প্ৰশ্ন কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল? ইয়াৰ এই কুৱেশ্যনটো আগতেও দিয়া গৈছিল, তো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব ভাৰতীয় আন্দোলনত। 16 নম্বৰ প্ৰশ্ন 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল? ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ৰামছে মেকডোনাল্ড। 2019 চনত আহিছিল এই প্ৰশ্ন। 17 নম্বৰ প্ৰশ্ন চৌৰি চৌৰাৰ সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হৈছে 5 ফেব্ৰুৱাৰী 1922 চনত। এই কুৱেশ্যনটো 2020 চনতো আহিছিল। 18 নম্বৰ প্ৰশ্ন ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল? ইয়াৰ শুদ্ধ এনসাৰটো হৈছে জুলাই মাহৰ 1947 চনত। 19 নম্বৰ প্ৰশ্ন লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ শুদ্ধ এনসাৰটো হৈছে মহাত্মা গান্ধীয়ে। 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল? ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ৰামছে মেকডোনাল্ড। 21 নম্বৰ প্ৰশ্ন ভাৰতীয় আন্দোলন কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হৈছে 1942 চনত। 22 নম্বৰ প্ৰশ্ন আজাদ ফৌজৰ প্ৰতিষ্ঠান কোন আছিল? ইয়াৰ শুদ্ধ এনসাৰ হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু। 23 নম্বৰ প্ৰশ্ন মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই বাণীটো কোন ভাৰতীয় নেতাৰ আছে? ইয়াৰ শুদ্ধ এনসাৰটো হৈছে সুভাষ চন্দ্ৰ বসুৰ। 24 নম্বৰ প্ৰশ্ন জালিৱানৱালাবাগৰ হত্যাকাণ্ড কাৰ নিৰ্দেশত হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটো হৈছে জেনেৰেল ডায়াৰৰ নেতৃত্বত।
বা নিৰ্দেশত। 25 নম্বৰ প্ৰশ্ন, ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়া ব্ৰিটিছ চৰকাৰে দিয়া নাইটহুড উপাধি পৰিত্যাগ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত। 26 নম্বৰ প্ৰশ্ন, বাংলাদেশে কেতিয়া স্বাধীন লাভ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে 1971 চনৰ মাৰ্চ মাহত। 27 নম্বৰ প্ৰশ্ন, ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাক কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ৰেড ক্লিফ। 28 নম্বৰ প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে জৱাহৰলাল নেহৰু। আজিলৈ ইমানেই, লগ হ'ম অন্য এটা ভিডিঅ'লৈ।